মোৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। তো মানে আজি মই মহাঘৰত আহিলোঁ। তো অলপ ধান আমাৰ ইয়াত কেনেকৈ বিচা হয়, তো আমাৰ ইয়াত এই মালটোৰে ধান বিচা হয়। মানে এইটোতো আপোনালোকে দেখাই পাই আছে, ইয়াতে টিং আৰু কাঠ আৰু এইখন যে টিবুলটো দেখা পাইছে, টিবুলটোত উঠি কিনে মানে তাৰ ওপৰেৰে ধানখিনি দিব লাগিব। এই টিবুলটোত উঠি কিনে এই টিবুলখনত মই এতিয়া উঠি ল'ম। তো এই টিবুলখনত উঠি কিনে আপোনালোকক ওপৰৰ এনো কেনেকৈ ধানখিনি দিব লাগিব, এইখিনি বস্তু ইয়াতে ধানখিনি দিব লাগিব। পাছত এই ফুটাদাৰে ধান যাই থাকিব আৰু ইয়াতে একজন লাৰি থাকিব লাগিব। এতিয়া আমি ধানখিনি এনেকৈ ধামাত ভৰাই ল'লোঁ আৰু এতিয়া ভৰাই লৈ কিনে মিচিঙত দিব লাগিব। তো এতিয়া মিচিংটোৰ ওপৰত এনেকৈ ধানখিনি মানে ঢালি দি থাকিব লাগিব আৰু একডাল লাঠিৰে মানে এনেকৈ বাৰীটো ইফাল ইফাল কৰি থাকিব লাগিব। তো তেতিয়াহে মানে ধানখিনি ওলাই থাকিব। লাহে লাহে ধানখিনি নামি আহি থাকিব আৰু এই আগত ফেন লগোৱা আছে, ফেনটোৰে মানে বতাহ আহি দি পূৰা তাৰ ধানৰ পতানখিনি এনেকৈ পতানখিনি উৰুৱাই আহে ফেনৰ বতাহত। ফেনখন মানে এনেকৈ আগত লগাই ল'ব লাগিব। তো তেতিয়াহে ফেনৰ বতাহখিনি মানে এই মেচিনটোৰ মাজেৰে বতাহখিনি সুমি যায়। বতাহখিনি সুমি গ'লেহে মানে পতানখিনি উৰুৱাই লৈ যায়। পাছত ধানখিনি মানে বঢ়িয়াকৈ তলেৰে পুৰি আহি থাকে। তো পতানখিনি ওপৰলৈ উৰুৱাই লৈ গ'ল না, তো তেনেকৈ মানে বিচা হয় ধানখিনি আমাৰ ইয়াতে। ফেনখন অলপ ভাল কোৱালিটিৰ হ'ব লাগিব। তো অলপ ভালদৰে বতাহখিনি সুমি যাব লাগিব। তো তেতিয়াহে বতাহখিনি মানে পতানখিনি উৰুৱাই লৈ যাব পাৰিব। তো এনেকৈ মানে বতাহটো সুমি যায়, পতানখিনি ইফালে ওপৰেৰে উৰুৱাই লৈ যাই থাকে। পাছত ধানখিনি এনেকৈ তলেৰে পৰি থাকে মানে। তো এনেকৈ মানে ধানখিনি বিচা হয়। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিল, প্লিজ কমেণ্ট কৰি জনাব। তো আজিৰ কাৰণে এইখিনিয়ে আছিল।